আছে গান গাবছে গানে পিছনে কি কয় গান গানে মঞ্চ জীবনকাল থেকে প্রবেশ করেছে তেওঁলোকে মঞ্চ ভরা আতরিত বলে আমি অনুরোধ জানাচ্ছি সদস্য হবা জীবন রসল মঞ্চ ভরা আতরিত বলে আমি অনুরোধ জানাচ্ছি আচ্ছা ভিতরে গান গানে সেগুলো কি কয় এই না ভাই এনে কইছো মই গান গালো হয় তার মানে ওসা বেশি মারিয়ে এসেছি আচ্ছা গান বলছে মই কি না জানে তাহলে কিছু দিন ভুল হয়েছে মই এখানে গান না গাও গান গালে নহব মা মিনিং থাকলো হয় না হয় না আচ্ছা কি হয় না সব কোন বলে এইটো গান কি গান ভুল হয়েছে সব এইটো যে গেছে সুকুয়ে কথা কলে ইমান মরম লাগে কি গেছে সুকু কথা কলে মরম লাগে সুকু কিবা কথা কয় নেকি হা সুকু যদি কথা কয় আপনারা বুঝি পাইছে নেকি হ্যাঁ কি গান গাইছে আর কি গাইছে তুমি হাহিলে মুকুতা মনি ঘরে তুমি হাহিলে মুকুতা মনি ঘুরি পড়ে আপনারা কেমন হাহিয়েছে আমি বুঝতো মুকুতা মনি এই কেমন পাইছে কিন্তু চাকচোন হ্যাঁ এটা বলো চাকর হলে হাজিরে নেবে সবে হাইলে হয় মুকুটা মনি ঘুরি পড়লে ডিগ্রি খালে হয় না হ্যাঁ আগে কি গেছে পর্বতর দেখ দেখিয়া লিহিরি বতিয়া পতা হচ্ছে হেনে কই হালে 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 হ্যাঁ কি গেছে তানে পর্বতর ঠিকে বলে লিহিরি বুটিয়া ভাল আমার ঘর বাড়ি পিছনে টাকা গেল পুরা লাগাবে কি নাকি হ্যাঁ তাকে বহা করে একটা দিব এই আগে কি গেছে সুকু মেলি নাসাবা আরে সুকু কি মিলি সাথে কি লেখা বাবু হ্যাঁ আবার কি অ্যাক্সিডেন্ট করে মারবা হচ্ছে নাকি হ্যাঁ এই আগে কি গেছে দাপুন ভাঙি গলে পেলা দিবা আরে দাপুন মানে আইনা গ্লাসে মান খাতা বস্তু গ্লাস খান যদি ভাঙি গেছে পেলা দিবা আলু ভাজা করে খান নাকি নাকি হ্যাঁ ইমান কইনাই করছে এই আগে কি গেছে এইটো কি গেছে এইটো যে ট্যাক্সি গাড়ি হয় জাম শিলঙত তাহলে অকল ট্যাক্সি গাড়ি শিলঙত যায় নাকি বেলে গাড়ি না যায় নাকি নাকি দরকার হলে জিসিবি গাড়ি লৈ যাম হয় হয়নে এই আগে কি গেছে এইটো কি গেল পেডেল মাৰি 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 তোৰ ঘৰলৈ যা চাইকেল খান কি ঠিলে নৰে নেকি অকল যে পেডেলে মাৰব লাগে কিবা লিখা আছে নেকি এই আগে কি গেছে মাজুলি ৰাখে জুনি ছোৱালীয়ে দুখ পালে তাৰে অকল মাজুলি চুলি দুখ পায় নেকি আমাৰ টাইমত ভাল ভাল চলিছে দুখ নাপায় উঠে কিবা প্লাষ্টিকৰ গুড়ি নাকি নাকি হা ইমান ভেক পাইছে বা সেইকাৰণে আমি গান নাগা তথাপিতো ধেমালি কৰি ভাল লাগে আৰু যে হওক মোৰ কাকা আছে আমাৰ এই চাউণ্ডটো হ'ব দিলে হয়তো কাটি কাটি যাই আছে এইটো চেঞ্জ কৰি দিবা ইয়াৰ কৰিলেছো কাটি কাটি গৈছে চাউণ্ডটো আচ্ছা যে হওক মোৰ কাকা আছে আমাৰ নৰেন কাকা মই মঞ্চত মাতিছোঁ আমাৰ বহুত চিনাকি কাকা আহিলোঁ আগতে চিনি পাইছিলে মালটো আপোনালোকে পাইছে না এই গুৱাহাটীৰ ডন আৰু কাকা যে বিয়া বাৰু পাতে জালুকবাৰী পাৰ হ'লে চেহেৰা বেলেগ হৈ যায় যি এনেকা চুলি মাৰি বাপৰে কাকা চিধা চিধা আপোনাৰ বছৰা কাকাৰ কথাটো লাহেকে কওঁ কাকাৰ বহুত কাহিনী আছে আমাৰ দুটাৰ মাজত লাহেকে কৈছোঁ কাকা কম মই কৈছোঁ আচ্ছা কাকা আমি ভয় লাগে না আচ্ছা কাকা কি করে জানে চুলি কাটপা আমেরিকাত যায় দাড়ি কাটপা চেন্নাই যায় মাল আছে না কাকা যে কয় কাকা ক'ত আছে বুলি কওঁ মই ফোন কৰোঁ এই কাকা ক'ত আছে নৰেন কাকা বুলি কওঁ মই নৰেন বুলি ন ন কথা নাই ইয়েছ ইয়েছ মই এনেকৈ টাইপৰ মানুহ বুলি কয় নৰেন ন ন নহয় কাকা আপুনি নৰেন কাকাইতো যে নহওক এনেকৈ আৰু তাৰপিছত কৈছে আজি মই চেন্নাই যাম তোমাৰ কাকা কিয় চেন্নাই যায় চুলি কাটপা চেন্নাই যায় মালটো আছে যে আৰু দুদিন পিছত ফোন কৰোঁ মই যে কাকা ক'ত আছে আমেৰিকা নে কি দাড়ি কাটপা আমেৰিকা দাড়ি কাটপা যায় চেন্নাই চুলি কাটপা যায় তাৰপিছত কি হ'ল জানে যেতিয়া নেকি কেছ তাৰমানে কি হ'ল কাকাই কয় যে বিপুল এইবাৰ কিন্তু চেন্নাই যে মোক বাৰে বাৰে নিব বিচাৰে দেই তেখেতে মোক বহুত ভাল পায় যে কয় বিপুল কিন্তু আজি মোৰ লগত ওলাবি মই আজি চেন্নাই যাম মই কাকা নাযাম দে কাকা মোৰ ইচ্ছা নাই কি ইচ্ছা জানে এখানে তাৰমানে হেৰি ট্ৰেইনত নাযায় ফ্লাইটত যে ওপৰত উৰি যায় মই ভাবোঁ যাওঁতে ঠিকে যাব আহোঁতে যদি ৰাস্তাটো বিচাৰি নাপায় কোনে ৰিক্স ল'ব হয় না প্লেনত যায় তাৰপিছত উপায় নাই মোৰ ঘৰত যাই কিনে ওলাইছে তেওঁ কৈছে বিপুল তাই কিনে এবাৰ যাব লাগিব মই চেন্নাই যাম
ভয়ো লাগছে তাৰপিছত বিধানে চেচুকো নেকি মই চেচে বুলি সোম আৰু যাম দে একবাৰ উঠিছে আৰু তাৰপিছত কৈছে তাৰপিছত কাকা চাৰিচুকীয়া লৈ গৈছে চাৰিচকা যে মই কৈছোঁ যে কাকা আপুনি আগবাঢ়ক মই পিছে যাম মোৰ ভেস্পাখন আছে ঠিক বিলেংগে হালধীয়া কালাৰৰ গাড়ী চাউণ্ডটো মোৰ বেলেগ ভেস্পাখন খালি তৰ কৰে মৰ নকৰে যি তামান ধুনা ওলাই যায় পুৰা তাৰপিছত কাকাই ক'লে তই পিছে মই আগে যাম তাৰ কাকাই তাৰমানে চাৰিচুকীয়া লৈ আগত গ'ল তাৰপাছত মই ভেস্পাখন লৈ পিছে গৈছোঁ ভাই ৰাস্তাটো তামাম বৰষুণ পালোঁ মোৰ হেলমেট নাই হেলমেট নাপাওঁতে তাৰমানে প্লাষ্টিকটো মূৰত লৈ কিবাকে এয়াৰপৰ্ট গৈ পালোঁ এই যিটো প্লেন থাকে তাতে গৈ পালোঁ এই আমাৰ গুৱাহাটীত যাওয়ার পিছত ভাই মা কসম প্লেন খানটো পৰি আছে মই ভাবছো মুরলি মাঝে কি হয় প্ৰভু ঠিক নাই ভয়ও লাগছে তাৰপাছত কি হ'ল জানে কাকাই কৈছে যে বিপুল তাত কিন্তু একো মাছ মাংস বেছি খাব নাপায় কিন্তু চব বস্তুৰে দাম কম দামী বস্তু যিমান পাৰে খাই লওঁ কৰিছে মই কম দামী কি পাম হোটেলত সোমালোঁ সোমাই কিনে দেখালোঁ আমাৰ ব্ৰইলাৰ মুৰ্গী আৰু ৰুটি আছে মুৰ্গী মাৰোঁ এনেকা ব্ৰইলাৰ মুৰ্গী কি পোৱা মই নকলে খালোঁ ৰুটিৰ লগত পুৰা মাৰিছোঁ মুৰ্গী যি হয় হ'ব যা মাইকী দি দিব হ'লে হ'ব আৰু তাৰপাছত ধুনীয়াকৈ গ'লোঁ খাই আহিলোঁ একদম পেটটো পুৰা নাগৰা নিচিনা হৈ গ'ল তাৰপাছত কি হ'ল জানেনে একদম পুৰা খাই দিলোঁ পুৰা পেটটো পুৰা ফুলি গ'ল ফুলাৰ পাছত ধুনীয়াকৈ গ'লোঁ ষ্টেণ্ডাৰ পুৰা আৰু যি ফ্লাইটৰ ভিতৰত সোমালোঁ এৰোপ্লেনৰ ভিতৰত যি ভাল লাগছে বগা চিয়া আছে ভাল লাগছে কি নে কি বুলি কয় যে আছে টেঙা কালা মানে ময়ো চাই আছোঁ ভাল লাগছে চিটত বহাৰ পিছত মোকতো ফিটাডাল মাৰি দিছে মই মা কৈছোঁ ফাঁচি দিব নেকি ফাঁচি দিয়া নাই মই চেফটি গাৰ্ড মইতো বুজি পোৱা নাই অলপ পিছত যে ফ্লাইটটো উৰিব কিবা ইংলিছত কৈ আছে কি হয় জানে যেতিয়া ফ্লাইটটো উৰে বালটো যে উৰে এটা মাত্ৰ উশাহ লৈছোঁ মই যাই পাইছোঁ চেন্নাই মা কৈছোঁ নামাৰ পিছত এনেকুৱা ধুনীয়া জেগা এনেকুৱা চাফা চেন্নাই অসমত চেন্নাইত কিমান পৰিষ্কাৰ জেগা য'তে ত'তে লেতেৰা নেপেলায় য'তে ত'তে হেৰি থুকিকাৰ নেপেলায় বদমাছ কাম কৰিব নোৱাৰে তাতে হেৰি চিচি কেমেৰা আছে পুৰা লিগেল চলে তাৰপাছত সেইটোতো ঠিকেই আছে তাৰপিছত তাৰ ভাষাবিলাক বেলেগ টাইপৰ ভাষা মই কৈছোঁ গান গাইছেনে গালি পাৰিছে মোৰ ভয় লাগছে মই কাকা কৈছোঁ এই নৰেন কাকা কি কৈছে ভাষাই নেগাব লৈছে ভাষা যদি এনেকৈ কয় গান কেনেকৈ গাব আৰু কয় মোৰ চব গালি মাৰ কৰি নিদি আছে তাৰপিছত কাকা কৈছোঁ কাকা বাচবা লাগিলে কি হ'ব কাকাই কৈছে মাত্ৰ ইয়া বুলি কৈ বাচি যায় বুলি কৈছে মই এতিয়া শিকিলোঁ ইয়া মই ভাবিছিলোঁ নৰেন কাকাই ইংলিছ ক'ব জানি লাষ্টত গম পালে সিয়ে ইংলিছত আলু গুটি তাৰপিছত কি হ'ল জানে মই যে ব্ৰইলাৰ মুৰ্গী খাইছিলোঁ ভাই মোৰতো পেটটো বেয়া কৰিছে দুটা মিছ কল মাৰি আছে যাই আছে এতিয়া মোৰ পেটটো বেয়া কৰিছে থাকিব পৰা নাই উপায়নে লাজো লাগছে ভগৱানে বেয়া কৰিছোঁ মই কাকা কৈছোঁ কাকা মই বাহিৰত যাব লাগিব কি কৰিম কাকা টেনশ্যন নল'লে মই আছোঁ কৈছে নৰেন কাকাই তাৰপিছত গৈ আছোঁ দেই ধুনীয়াকৈ গৈ আছোঁ আৰু তাৰ ছোৱালীবিলাক যি নিগ্ৰু একদম আলকেটৰা টাইপৰ পুৰা কলা মলা পাহাৰ নিচিনা বেলেগ টাইপৰ ছোৱালী একদম ওখ পাখ ঠাককৈ থাকা লাগিল ননচেঞ্চ বুলি কৈছে ইয়া বুলি কৈছে মোক গালি কৰিছে মই বুজি পোৱা নাই তাৰপাছত লাইনত দেই কাকাই কৈছে যে লাইনত সোমাই যা লেট্ৰিন যাই পাবি একদম তাতে পুৰা লাইন পাতি আছে মানুহবিলাক শাৰী পাতি আছে মই ভাবছোঁ এইটো মন্দিৰ নেকি সেৱা এটা কৰোঁ লাষ্টত গ'ব লাগে সেইটো মন্দিৰ নহয় লেট্ৰিন তাৰপাছত ধুনীয়াকৈ কাকাই কৈছে যে লাইনত যে আপুনি যাই পাব ধুনীয়াকৈ লাইনত সোমালোঁ পিছত আগত আমেৰিকান পিছত চেন্নাই গৈ আছোঁ আৰু এটা মোৰ মিছ কল গ'ল চেন্নাইটো কৈছে গেছ বুলি কৈছে উপায় নাই ব্ৰইলাৰ মুৰ্গী বুলি কৈছোঁ কিন্তু বুজি পোৱা নাই ব্ৰইলাৰ মুৰ্গী কি বস্তু মালটো মইহে মাৰি দিছোঁ তাৰপিছত এতিয়া গৈ আছোঁ গৈ আৰু তাৰ লেট্ৰিনবিলাক বেলেগ টেকনিকত চলে কাৰেণ্টৰ কামবিলাক হয় হাতেৰে লেতেৰা বস্তু নালাৰে দেই তাৰপাছত ধুনীয়াকৈ গৈ আছোঁ আমেৰিকানজন সোমাল নিজৰ কাম কৰি ওলাই আহিল এবাৰ মোৰ ভগাৰ পাল্লা মইতো কোনোদিন তেনেকুৱা জেগাত পায়খানা কৰি পোৱা নাই ঠুকুনা বেলেগ কাম কৰা মানুহ মই চিধা গাঁৱলীয়া মানুহ তাৰপাছত এতিয়া আমেৰিকানজন নিজৰ কামটো কৰি ওলাই আহিল এবাৰ মই লেট্ৰিনৰ ভিতৰত মই নিজে সোমাই গ'লোঁ সোমোৱাৰ পিছত তামাম ঠাণ্ডা মই ভাবছোঁ কোনো বিচুনি মাৰি আছে নেকি বিচুনি মাৰা নাই AC চলি আছে প্লাছ ফেন চলি আছে ফেন তাৰপিছত আকৌ ভেণ্টিলেশ্যন খোলা মই কৈছোঁ মা কৈছে মোৰ গাঁৱতে AC নাই ফেন নাই ইয়াত ইমান লেট্ৰিনৰ ভিতৰতে আছে থাকি যায় নেকি থাকিব নোৱাৰা লেতেৰা গোন্ধাই নাই তাৰপিছত কি হ'ল জানেনে এতিয়া ধুনীয়াকৈ সোমোৱাৰ পিছত একদম দৰ্জাখন নিজে বন্ধ হৈ গ'ল লগ লাগি গ'ল সৰু ৰুম আছে এনেকৈ চাইছোঁ এতিয়া ফুটা এটা নাই ক'ৰ পৰা কি কৰিব ধৰিব পৰা নাই ফুটা নাই একো নাই তাৰপিছত মই ভাবিছোঁ কি হ'ব 3টা চুইচ আছে দেই 1 2 3 লিখা আছে মা কৈছে ভগৱানৰ নাম লৈ কিনে মই 1 নম্বৰ চুইচটো দবাই দিলোঁ
দাবাই দিয়াৰ পিছত উঠিছিল মই চকাই উঠিল আৰু মানুহ নেকি মানুহ নহয় এই পুহুটো উঠিছিল তাতে বহি পাখেৰা কৰা মইও বুজি পোৱা নাই মই ভাবছোঁ অট'মেটিক কামটো কৰি এনেকৈ পজিশ্যন দি থৈ দিছোঁ কামটোতো হোৱা নাই তাৰ পাছত তাৰে 2 নম্বৰ চুইচটো আৰু এই ভগৱান যি হয় হ'ব আৰু দিলে 2 নম্বৰ চুইচটো দবাই মাৰি আছে মই চকাইনো বাই বাই দিলে হয় বাই বাই দিয়ে নাই তাৰ হাতৰ কামটো ব্ৰাছে কৰে তাৰ মানে মাৰি আছে সি তাৰপিছত কি কৰোঁ কি নকৰোঁ আৰু ভগৱন্তৰ নামটো দিলোঁ 3 নম্বৰ চুইচটো দবাই লেট্ৰিনটো এনেকৈ ঘূৰি পাগলা লাগি গ'ল মোৰ মই ভাবছোঁ মা কৈছোঁ আজি অসমৰ বুলি গম পালে মই তামাম টানি টানি মাৰিব কি হৈ ঠিক নাই তাৰ পাছত একদম পটক তাই মানে বাহিৰৰ পৰা মাতি আছে মেন মেন কৈ আছে মই কৈছোঁ অ আই বুলি কৈছোঁ তাৰ পাছত এতিয়া পটকে ব্ৰেইনটো খেলাল মোৰ যে হেলমেট নাছিল প্লাষ্টিকটো যে পকেটত আছিল মই ভাবছোঁ ইয়াতে কামটো কৰিছোঁ নে গম পাব হে খিৰিকী খোলা আছে পেলাই দিম আৰু বঢ়িয়াকৈ কামটো কৰিলোঁ কৰি কিনে প্লাষ্টিকটো এনেকৈ পেলাই দিব খিৰিকী খোলা আছিল নহয় পেলাই দিম আৰু প্লাষ্টিকটো লাগি গ'ল নহয় প্লাষ্টিকটো ফেনত ফাটি গ'ল ওৱালে গোটেই ৰঙা হৈ গ'ল লিপষ্টিক লগালে তাৰ পাছত অলপ পিছত এনেকুৱা মোৰ মাথা ঘূৰাই গ'ল কি হ'ল দৌৰি ওলাইলোঁ তাৰপিছত চেকা মাজত সোমালোঁ সোমাই কিনে দেখাবলৈ ৱালতো ৰঙা লাগি আছে সি ভাবছে এই মাত্ৰ অসমৰ মানুহজন সোমাইছে কি পায়খানা কৰিলা সি ভাবছে অসমৰ মানুহবিলাক সেইকাৰণে ৱালত আৰু ধৰি পায়খানা কৰে নেকি ওলাই গৈছে What is your system? You লেট্ৰিন বুলি কৈছোঁ I am free of this friend ঘূৰি of this লেট্ৰিন বুলি কৈছোঁ সি ভাবছে অসমৰ মানুহবিলাক ফেনত ধৰি পায়খানা কৰে এই কাকাৰ লগত এনেকুৱা হৈছে আৰু যে নহওক মই যোৱা নাই এখনে বিৰতি ল'ম আমাৰ ধুনীয়া শিল্পী আছে আমাৰ অলপ পিছত আৰু ভণ্টি উঠি আছে ধুনীয়া বাইদেউজনে কৰিব মই যোৱা নাই অকণমান সময় ৰেষ্ট ল'ম হ'বনে হ'বনে হ'ব এয়া হাল্লাই নাই হ'বনে না গান গাবা হে অলপ ৰেষ্ট ল'ম হ'ব না একেবাৰে গুচি যাম নেকি যাব লাগে নে থাকিব লাগে হাত ডাঙৰ জুৰি থাকিব লাগে কম যেনেকৈ দিছে বাই বাই দিছে না কেনেকৈ দিছে বঢ়িয়া যোৱা নাই মই আছোঁ আৰু মোৰ নিজৰ জেগা মোৰ কাকা আছে আৰু মই এটা ফোনতে আহিছোঁ মোৰ বেলেগত প্ৰগ্ৰেম আছিল তাতে সোনকালে কৰি আপোনালোকৰ কাৰণে সোনকালে আহিছোঁ আৰু এটাই জীৱন মানুহটো সদায় মৰণশীল আমি আজি আছোঁ কালি নাই ধেমালি কৰি পেলাই হয়নে নাই হয়নে কিন্তু আপোনালোকে নিজৰ অনুষ্ঠান বুলি যাতে আজি অনুষ্ঠানটো ভালকৈ চলাই নিয়ে ইমান ধুনীয়াকৈ পাতিছে আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা ধুনীয়া মঞ্চ আমাৰ শিল্পী আছে খুব ধুনীব দেই মই আছোঁ মই যোৱা নাই হ'ব বঢ়িয়া থেংক ইউ ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত তেওঁ আৰু কাৰ্যসূচী আৰম্ভ কৰিব